কেনেকুৱা দৃশ্য এটা চাওক সেইফালে এটা মন্দিৰ হয় চাব পাৰে হেল্ল' দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল আমি যাই আছোঁ আজি ফুৰিবৰ কাৰণে ক'তবা মোৰ দোস্ত দুটামান আছে এইফালে পিছফালে ৰখি আছে আমি যাই আছোঁ ইয়াতে 4জন আৰু 2জন 6জনে যাই আছোঁ আমি এই 3খন ভাই আগত আৰু মোৰ এখন 4খন ভাই এখন পাই গ'লে এখন খালী ঠাই চাওক ইমান ডাঙৰ ব্ৰিজ ডাকগিৰি সেইফালে আমি পানী চাওক ইয়াতে চাওক ধুনীয়া মানে জেগা একদম মানে খালী জেগা চাওক সেই পাহাৰৰ পৰা পানী আহি আছে ইমান চাফা পানী চাওক একদম ধুনীয়া জেগা আৰু আমাৰ এইকেইটা দহ পুরা ভিডিও করা কষ্ট হয়েছে বর্তমান এই যে দোস্ত সানগ্লাসটো পিন্ধিব লাগিব কাৰণ বহুত ধূলি হয় আমি এতিয়া যাম লাহেকে এইফালেদি যাই আছোঁ আমি লেফ্ট চাইডদি মাজে মাজে যাই আছোঁ ইয়াতে গেট পোৱাৰ আগতে এটা কেম্প পাব আৰ্মি কেম্প আমাৰ ইণ্ডিয়াৰ কেম্প হয় এইটো আৰু এইটোকে নেক্সট আমাৰ ফাৰ্ষ্ট গেট পোৱাৰ আগতে এইটো ইণ্ডিয়া আৰু कैंप है था एक वीडियो किया था कुछ जाना की मोबाइल से नहीं पा ये कौन सा के ऐसे नहीं खाऊं की बात है इस वाला खाएंगे तो हेलो दोस्तों वेलकम बैक टू माय यूट्यूब चैनल तो मैं আহি গৈছোঁ আজি ভূটানত চাওক ভূটানৰ দৃশ্য এয়া আছে আমাৰ বাইকবোৰ আৰু 3জন 4জন আছে আৰু ভূটানৰ গেটতে আছে তেওঁলোকে পাৰ হ'ব পৰা নাই এতিয়ালৈকে কাৰণ গাড়ী থকাবিলাকক আগত দি আহিবলৈ আৰু যাতে গাড়ী নাই তেওঁলোকক মানে অলপমান বেলেগকৈ লাইন ধৰিব লাগে লাইন ধৰাটো বহুত ডাঙৰ হয় লাইন তাতে ভিডিঅ' নকৰিলে মানে বহুত ষ্ট্ৰিক্ট ৰুল পাহাৰ উঠি আছোঁ মানে গাড়ীটো ৰাস্তা কিমানটো টাৰ্ণিং গোটেই পাহাৰ গোটেই পাহাৰ এইটো মানে পাহাৰ এলেকা হয় পাহাৰ কাটি কাটি কেনেকৈ বনাইছে এইবিলাক বৰ্ডাৰ দেখি বৰ্ডাৰ দেখি চাওক এনেকুৱা ৰাস্তাবিলাক চাওক না ইমান মজা ৰাস্তা আছে পাবলিক নোটিস চাওক
পাহাৰৰ মাজত এটা পানীৰ শব্দ নে কিহৰ শব্দ ওয়াও এইটো পাহাৰ হয় পাহাৰৰ ভিতৰত মানে এটা বহুত ডাঙৰ এটা গাঁত মানে আমি বাছো 50 ফুট মান ওপৰত আছো এতিয়া চাওক তলত চাওক চাবই নোৱাৰি ফালে বহুত মানে দ হৈ ফালে এইটো ঝৰ্ণা হয় আৰু টিকেট থৈ দিছো দেই আৰু চাওক এইবিলাক ফ্লেগ আছে চাওক এইফালে মহাদেৱৰ ভিডিঅ' বনাই আছে আৰু সেই চাওক এইফালে কিবা চাব পাৰিছে নাই আপোনালোকে একদম পাহাৰৰ মাজত মানে ওপৰত ঘৰ আছে ঘৰবিলাক কোনফালে ৰাস্তা আছে আৰু সেই এটা ব্ৰিজ আছে সেইটো এটা ব্ৰিজ হয় সেইটো পাৰ হ'ব পাৰি এইফালে যাম আৰু কিমান দূৰ পাওঁ আমি পাম আৰু ব্ৰিজটো সেই ব্ৰিজটোৰ কথা কৈছিলোঁ আপোনালোকৰ য'ত লৈ যাম বুলি কৈছিলোঁ সেই ব্ৰিজটো পাম পোৱাৰ আগতে চাওক কেনেকুৱা হেন ৰাস্তা ডেঞ্জাৰ ৰাস্তা বহুত ভয়ানক ৰাস্তা হয় এইটো চাওক নামি যাম এতিয়া তললৈ কিমান তললৈ যায় নাজানো যাই আছো ইয়াৰ পৰা তলত গ'লে কিন্তু একেবাৰে গলি আৰু আমাৰ বহুত ৰিক্স হয় যাই আছো লাহে লাহে চব তলত পানী বৈ আছে যাই আছো তলত চব গোটেই পাহাৰ হয় এইবিলাক খালি গাড়ী উঠাতে টান বাজিব হা গাড়ী উঠাতে গম পাবি কি গেল রে ভাঙিল নাকি চাওক কেনেহেন ৰাস্তা মানে মানে ইয়াতে ভয় লাগিছিল লগ এনেকৈ তাত কেতিয়াও আহি পোৱা নাই পানী আছে পানী আছে এইটো JCB কিমান ইয়াত কাম কৰি আছে পাহাৰবিলাক কাটি আছে বহুত কষ্ট লাগে পানী কেনে পৰীক্ষা হা লাডাখ বুলি কৈ আছে চাওক এনেকুৱা দৃশ্য এটা চাওক সেইফালে কিমান দ ইফালে ৰাস্তা দি ৰাস্তাতে আহিলো আমি আৰু আগত যাই আছো এতিয়া অলপ ৰাস্তাটো ভাল পালো অফিচ দেখাইছিলো আপোনাৰ সেই ফালৰ পৰা হাজাৰ টিকেট কৰিছে এইটোৱে হ'ল পালো ইয়াৰ পৰা আগত যাব নিদিয়ে বোলে এতিয়া ভূটানৰ এইটো মানে এইটোৱে হ'ল ব্ৰিজটো যদি পাৰ হয় গম পালে লাজমখা লিখাই আহিলোঁ আৰু সেই যে মহাদেৱ গ'ল সেই পাৰত সেইটো পাৰত গ'ল মহাদেৱ কথা কৈ আছে কিবা আৰু এইটো চাওক নদীৰ দৃশ্য চাওক এবাৰ মানে কিমান ধুনীয়া ভাল লগা দৃশ্য গাড়ী চাড়ী অহা নাই বৰ্তমান লাষ্ট কথা এইবোৰ আমাৰ গাড়ীবোৰ সেই বাছ আহি আছে চাইড দিবলৈ গ'ল অলপমান ইফালে ক'তবা যায় নাজানো ইমান ভালকে আহি গ'লো আমি পুলিচ দাদাৰ লগত কথা পাতি তো আমি এতিয়া যাম ঘৰলৈ শেষ আমাৰ মানে ভিডিঅ' চিডিঅ' বনোৱা হৈ গ'ল ফটো চটো উঠা হৈ গ'ল এতিয়া আমি যাম ঘৰলৈ ইফালে এটা দৃশ্য চাওক নাই এবাৰ ৱাও কি দৃশ্য চাওক এবাৰ তললৈ যদি ভিডিঅ'টো চাই আছে ভিডিঅ' জুম হৈ আছে মানে দেখা যায় চাব পাৰে আৰু ভিডিঅ'টো এইটোৱে লাষ্ট ব্ৰিজ হয় এইটোৱে আমাৰ এই জনতাৰ ফটো উঠি পেলাই তো আমি এতিয়া যাম এইটো ব্ৰিজটো চাব পাৰে এবাৰ এইটোৱে ব্ৰিজ তো তোমাৰ গাড়ী আছে গাড়ী আহিছে গাড়ীটো গ'ল ব্ৰিজটো বহুত সৰু এটা গাড়ী গ'লে আৰু নেচেচাৰী হ'ব নহ'লে অনলি এটা গাড়ী যাব পাৰে এটা টাইমত তো আমাৰ বকুল দাই মানে নিউজ মানে ভিডিঅ' বনাব ক'ত ৰাখি আছে মোবাইল
সো এইটোৱে আৰু লাষ্ট ভিডিঅ' এইটো শেষ মানে এইটো আহিলোঁ আমাৰ পৰা সেইখন আমাৰ গাড়ী সেইবিলাক আৰু এতিয়া আমি লাহেকৈ যাম যাবলৈ মানে ৰাস্তাত আগত যাওঁ ইফালে বজাৰত যাওঁ কিবা কিবি খাওঁ আমি তাৰপিছত ঘৰলৈ যাবলৈ লাগিব লাহেকৈ এইবিলাকক ঘূৰিব আহিছে চাওক কিমান গাড়ী ইমান দুখত এইটো লাষ্টৰ দৃশ্য চাওক আৰু আমি এতিয়া যাবলৈ ওলাইছো ঘৰলৈ মাই গড আমি এতিয়া ঘৰলৈ যাম বহুত ঠাণ্ডা ইমান গৰম নাই ইয়াতে মানুহ চব এতিয়া ঘূৰিব অহা মানুহ যিবিলাক খোজ কাঢ়ি আছে এইবিলাক চব মানে ফুৰিব অহা মানুহ খোজকাঢ়ি থকাবিলাক ল'ৰা আছে এনেকুৱা এটা ভয়ংকৰ দৃশ্য ইয়াত ৰাস্তাটো সেইটো আৰু গাড়ী আহিছে কেনেকুৱাকৈ চব এইটো গাড়ী এটা ৰখি আছে আগত এইটো পিছফালে আহিব একদম কম ৰাস্তা আছে সেইফালে এখন বাইক যাব নোৱাৰোঁ আমি ৰখি আছোঁ ইয়াতে আৰু সেয়া চব JCB দি ইয়াতে কাম কৰিছোঁ তলত डेंजर रास्ता है भूटानर बाजार गोटे একচুৱেলি আমি বাজাৰত আহি পাইছিলোঁ প্ৰায় 12টা মানতহে বাজাৰ আহি পাইছিলোঁ সেইকাৰণে বাজাৰ চাজাৰ ইমান খোলা নাছিল বন্ধ আছিল এনে কেইটামান দোকান আছিল কিন্তু মালিক নাছিল দোকানবিলাকত এনে কিবা কিবি কাম কৰিছিল চবে মানে সেইকাৰণে ভালকে দেখা নহ'ল আৰু চব বন্ধ হৈ আছিল মানে ঠিক 12টা মানত গ'লে এনেকৈ বন্ধ টাইপত থাকে আবেলিহে খোলে বোলে আৰু পুৱা খোলে ৰাতিপুৱা তো সেয়ে আৰু এইখনে ভূটানৰ বজাৰ এখন টাউনত টাউন হয় মেইন টাউন সাউথ ইন্ডিয়ান হোটেল বিচাৰি বিচাৰি এখন হোটেল পাই গ'লো সৰুকে হোটেল এখন বেছি মানে মানুহৰ বহা চিট নাই তাতে কেইখনমান কিন্তু বহুত চাফ চিকুণ হয় একদম ক্লিন ভাল লাগে কি পাই চাব পা ডাষ্টি চিলি কারি फिश चिकन pork पाया जाता है चिकन पाए फिश पाए रोटी पाए पूरी पाए बेले के देखो भाई भात खाओ मुंडा बेले खाना खाना तो हमें रेडी हुए हमारे दोस्त सारे जल्दी राइस ठीक है माधव दादा हमार मुसी আছে এইটো দিল চাওক দহি দিল মোক দহি খাবলে এইটো আলু ভাজি এইটো সবজি দে মোক সবজি নেমু আৰু পিয়াজ আৰু এইটো হ'ল চাটনি এইখিনি বৰ্তমান খোৱাৰ বস্তু এটা ঘড়ি হয় আৰু ভিতৰত টাউন এইটো টাউনত ভাত চাত খালোঁ তাৰ পৰা ওলালোঁ এতিয়া ৰাস্তাত আছোঁ আমি আছোঁ বৰ্তমান ভূটানৰ টাউনত মানে টাউনৰ এইটো এটা মন্দিৰ হয় চাব পাৰে মন্দিৰ এটা ঘড়ি ইয়াতে মানে বহিব চহিব পাৰে আৰামছে বিন্দাছ ভাৱে এতিয়া জিৰণি ঠাই টাউনৰ মাজত যাওঁ মন্দিৰ আছে লগতে ইয়াতে বহিব পাৰে আৰামছে বিন্দাছ চব এইটো এটা মন্দিৰ এইটো এটা মন্দিৰ আমি অলপ জিৰণি বহি আছোঁ ইয়াতে ভাত চাত খালোঁ এনে আৰাম কৰি আছোঁ টাউন এলেকা হয় মানে ইমান একটা ট্ৰাফিক নাই একটা শব্দ নাই গাড়ী মটৰ শব্দ নাই একদম মানে শান্ত একদম কিবা এটা ভাল লাগি যায় বিল্ডিঙৰ ডিজাইনবিলাক 20 rupees পাইছে আমাৰ 10 কে পাইছে এতিয়া যাম আমি ঘৰলৈ
ভালকৈ যাওঁ এইটো ভূটান টাউনটো চাব পাৰে তো এনেকৈ আৰু শেষত ভূটান টাউনটো চাই আহিলোঁ ভালকৈ বেছি খোলা নাপালোঁ মানে 12টা মানত যাই পালোঁ সেইকাৰণে চব বন্ধই আছিল প্ৰায়ভাগ তো অলপমান যিখিনি খোলা আছিলে হোটেলত যালোঁ ভাত খালোঁ আৰু আহিলোঁ এই গাড়ীখন আমাৰ লগতে গৈছিল তাতে চাবলৈ একেলগে ভূটান ব্ৰিজত লগ পাইছিলোঁ সিহঁতক তেওঁলোকো আহি গ'লে ঘূৰি ৰিটাৰ্ণ আৰু একেলগে ৰাস্তাত লগ পালোঁ এতিয়া তেওঁলোক গ'ল আগত আমি যাইছোঁ লাহে লাহে যিমানখিনিলৈকে অহাৰ পিছত মোৰ মোবাইলটো একেবাৰে চাৰ্জ নাছিল ছুইচ অফ হৈ যাবলৈ ধৰিছিল তো আহি পালোঁ কাৰিকৰ ওচৰতে আহি মোৰ মোবাইলটো ছুইচ অফ হ'ল এইখিনিলৈকে যদি ভিডিঅ'টো চালে থেংক ইউ ছ' মাছ লগ পাম আকৌ এটা নেক্সট ভিডিঅ'ত আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি থোৱা নাই তেন্তে প্লিজ কৰি দিয়ক ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই দিয়ক